Hello guys, welcome back to my YouTube channel. Our topic is ভাত খাব লাগে আপোনালোকে চাই থাকক তাই এতিয়া ভাত খুৱাই লওঁ আৰু অলপ পিছত মাৰ কিবা মানে কাপোৰ চাপোৰ চিলাব দিব তাতো যাব লাগে চাই থাকক আপোনালোকে ভিডিঅটো শেষলৈকে দিল্লী ভাত কেইটামান দি দালি চালি দিলে ভৰ্তি হৈ যাব এয়া দালি এতিয়া বইল দালি বইল মানে কি আৰু উহোৱা দালি আৰু অকমান দৈ দিম এতিয়া আমাৰ টবিৰ খানা ইয়াতে অলপ দৈ দি দিওঁ দৈ খাই ভাল পায় আৰু যিহেতু এনেও গৰমত দৈটো ক'ৰ পৰা ওলাইছে ইয়েৰা ইফালৰ পৰা ওলাইছে তেৰিকা যেহেতু গৰমৰ দিন দৈ খাই ভাল পায় দৈ দালি ভাত তেনেকৈ খুৱাই দিম আৰু সি ইয়াত তাৰ এটা বহুত বেয়া প্ৰব্লেম সি নিজে ভাত নাখায় আমি বেছি মৰম কৰোঁতে কৰোঁতে মানে নিজে এতিয়া ভাত নাখা হৈছে এতিয়া তাৰমানে ইয়াক খুৱাই দিব লাগে যি কি নাখাওঁ আমি চব তাক খুৱাই দিব লাগে আনকি পানীখিনিও সি নিজে নাখায় এনেকুৱা আৰু আমি এতিয়া ভাতখিনি মিক্স কৰা হ'ল বাৰু এতিয়া তাক আনো সিটো আৰু বিছনাৰ তলত বাগাত দি আছে এইখিনি ঢাকন দি থৈ যাওঁ গান বহিলো তবি চাওঁ এই খাৰৰ তলত বাগাত দি আছে সি এতিয়া ওলাই নাহে তাক লৈ আহিব লাগিব তবি আহ তবি আহ সি নিজে নাহে তাক ওলাই লৈ আনিব লাগিব বৰ আৰামী আমাৰ বৰ আৰামী আহ যা ভাত খাব লাগে সি মানে এতিয়া ভাত খাব লাগিব সি এতিয়া ভাত খুৱাই দিব লাগিব তাক সি ইমান আৰামী বাপৰে দেখিছে আপোনালোকে থিয় হৈ আছে এনেকে নুঠিও সি তাক এতিয়া কলত দাঙব লাগিব সি সহ্য নকৰে ইয়াক তেনেকে কলত ল'ব লাগিব এনেকে কলত লৈ আহিব লাগিব তেতিয়া সি আৰু ভাতটোতো নিজে নাখায় এতিয়া খুৱাই দিব লাগিব এতিয়া ভাত এতিয়া খুৱাই দিব লাগিব তবি এই চাওঁ আমাৰ একদম সৰু ছোৱালীৰ দৰে একদম মায়ে ভাত খুৱাই দিব মই তাক ধৰি থাকিব লাগিব আমাৰ ভাত খোৱা হ'লে আমাৰ তবিৰ এতিয়া অকণমান আছে আৰু ভাত খাব দেহতো বিষাই দিয়ে তবে এতিয়া পানী খাব ন তবে দে পানী খা পানী খা তবে পানী খা Rada beda, mau food lo ya, Rada? So guys, finally, আমার তবে ভাত খাইছিল এটা ওষুধ দিব লাগব মই তাৰ কাৰণে ওষুধ লওঁ তাৰ ওষুধ খাওঁ এতিয়া তবে ভাত খোৱা হ'ল ওষুধ খোৱা হ'ল এবাৰ তবে মুখ মুচিব এবাৰ তবে মুখ মুচিল য খুলি দিয়ে তোৰ আই বাবা আৰু যা
কাৰোবাৰ ফোন মাৰছি জেঠিমাই কাৰোবাৰ ফোন হেল্ল' তবি তবে আমার শুশু করে দিব এই শুশু দিছে আপনার কাছে আমার টবে শুশু দিয়েছে তবে নাই তবে দে খান্দি মতে শুশু দে ফাইনেলি তবিক ভাত খুৱাই থলো এতিয়া আৰু মা ক'ৰবাত কাপোৰ চিলাব দিব এইবাৰ তাত যাব লাগিব তবি ভাত খাই গেৰেলা হৈছে এতিয়া সি আকৌ আৰু বাগেট দিব এই 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 আৰু বাগেট দিব সি মস্ত গেৰেলা তবি কি লাগছে এইটো চা আৰু গেৰেলা মস্ত গেৰেলা আমাৰ তো গাইজ ফাইনেলি যাব ওলালো এই মায়ে কিবা কাপোৰ চিলাব দিব তাতে মানুহৰ ঘৰতে দিব তাত যাব ওলালো মই যাওঁতে তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিম এখন হাততে ভিডিঅ' কৰা আৰু গাড়ী চলোৱাটো নহ'ব মোৰ দ্বাৰা মায়ে আহি আছে আমাৰ টবি চাই আছে কয় টবি গেল নেকি টবি আমি আহিম দা আমি আহিম দে থাক দে আমি আহিম দে আহিম তবি ভয় খাই আছে আহি পালো আৰু অলপ অকণমান আছে অকণমান দূৰ গ'লে যাই পাম আৰু ফাইনেলি আহি পালো কাপোৰ য'ত চিলাব দিব তাতে ঘৰত আহি পালো এতিয়া ইয়াত ধুনীয়াকৈ চাহ খাই লওঁ চাহ খাই কিনে ঘৰত যাওঁ আৰু এতিয়া গাইজ ফাইনেলি ঘৰত আহি পালো আমাৰ এতিয়া টবিৰ ৰিয়েকশ্যনটো চাব আপোনালোকে কেনেকুৱা কৰিব সি টবি এৰি দিছো টবি টবি কে নাই দে যা ভিতরে ভিতরে বাইরে না যায় যা ফুরবা যাম অলপ পিছত যা ফুরবা যাম ও জুসু যাম যাম তো গাইজ ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব